কি খবৰ আপোনালোকৰ? এডুকেশ্যন ফৰ ইউ চেনেলটো বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আমি ডিচেম্বৰৰ লাষ্ট মাহ বুলি ইয়াত পিকনিক খাবলৈ আহিছোঁ। ইয়াত গোটেইখিনি আছে, ইফালে আঞ্জা পুৰি পুৰি বেলি আছে আৰু এইপিনে আঞ্জা ৰান্ধি আছে আৰু এইফালে ৰুটি পুৰি আছে ইয়াত আৰু এইফালে মাংস আছে আৰু তোমালোকৰ খবৰবোৰ জনাবা কেনেকুৱা হৈ আছে। বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ মই। এয়া সেই কৰি আছে, কৰি আছে আৰু এয়া মোবাইল টিপি আছে, এয়া খাই আছে আৰু মোবাইল টিপি আছে আৰু তেওঁলোকে পুৰি নিদি আছে আৰু বেলি আছে কথা পাতি আছে আৰু আপোনালোকে ভালকৈ ভিডিঅ'টো চাব আৰু মাছ কেইটামান পাতি আছে, বহুত ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ সেইবাবে আৰু আমি ইয়াত বহি কিনে খানা খাই আছোঁ এতিয়া। ভিডিঅ'টো চাব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু তোমালোকে নতুন ভিডিঅ' পাবলৈ হ'লে ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই থৈ দিব। তেতিয়া মই যিকোনো নতুন ভিডিঅ' দিলে এটা আগতে আপোনালোকে পাই যাব। এয়া ফুলিং যায় আমাৰ আজি। কেনেকুৱা লাগিছে আপোনালোকে দিবাচোন, কেনেকুৱা লাগিছে আপোনালোকে ক'ব কেনেকুৱা আমাৰ ভিডিঅ'টো, কেনেকুৱা হৈছে কেনেকুৱা হৈছে নাচা গোটেই লাজ লাগিছে আজি। তাৰমানে বাকৈ দিয়া কেনে লাগিছে আজি, বহুত লাজুকী হয় তেওঁলোকে, তাৰমানে ভিডিঅ' বনাই মই ইউটিউবত দিম কাৰণে অলপমান লাজ কৰি আছে বনালে, কাৰণ মইতো গোটেইবিলাকক দেখুৱাই দিলোঁৱে আৰু আমাৰ পিকনিকৰ বাবে লাইট কিছুমান আনিছিলোঁ। এই এটা লাইট, এই এটা লাইট আৰু সেই এটা লাইট আৰু এই এটা। আমি বৰ্তমান স্কুল এখনত পিকনিক খাবলৈ আহিছোঁ। বিদ্যালয় হয় তাৰে আমি সন্মুখতে খাই আছোঁ খানাবিলাক আৰু তোমালোকে ভালদৰে কি কৰিবা। কেনেকুৱা লাগিছে কৈ দিয়া। মোৰ চেনেলটো এনেকুৱা লাইফষ্টাইল হয়, মই যেতিয়াহ'লে যিকোনো ভিডিঅ' দিব পাৰোঁ আপোনালোকে বেয়া নাপাব মোৰ বাবে। মই তাৰমানে ভিডিঅ'বিলাক লাইফষ্টাইলৰ কাৰণে দিওঁ, মই যিটো বস্তু কৰি থাকোঁ সেইটো বস্তুৰ কাৰণে দিওঁ, বেয়া নাপাব আপোনালোকে। আৰু বেছি দীঘল মই নকৰোঁ ভিডিঅ'টো, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু মোৰ চেনেলত নতুনকৈ আহিলে